বৰপেটা সত্ৰৰ দৌল উৎসৱ। বৰপেটা সত্ৰৰ দৌল উৎসৱ বুলিলে আচলতে ইয়াৰ বৈশিষ্ট্য, ইয়াৰ মাদকতাই সুকীয়া। বৰপেটা সত্ৰৰ দৌল উৎসৱলৈ আহিবলৈ ভক্তসকলে অতি আশাৰে অপেক্ষা কৰে। যেতিয়াই দৌল উৎসৱ আহি পৰে তেতিয়াই ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহি উপস্থিত হয়হি এই বৰপেটা সত্ৰত। আপুনি নিশ্চয় দৌল উৎসৱৰ সময়ত এই বৰপেটা সত্ৰলৈ আহিছে, ইয়ালৈ আহি হোলী গীত শুনিছে, হোলীও খেলিছে। সঁচাকৈ অতুলনীয় নহয়নে বাৰু? আচলতে আপুনি মই যদি ইয়ালৈ নাহোঁ তেনেহ'লে ইয়াৰ মহত্ব বুজিব নোৱাৰিম। আৰু এই মহত্ব বুজিবলৈ মই উপস্থিত হৈছিলোহি বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ সময়ত। এফালৰ পৰা চাই গৈছিলোঁ বৰপেটাৰ সত্ৰৰ সকলোবোৰ দৃশ্য। শুনি গৈছিলোঁ বৰপেটাৰ সত্ৰত অবিৰতভাৱে গাই যোৱা হোলী গীত। চৌদিশে লক্ষ্য কৰি যেন দেখিছিলোঁ কেৱল আবিৰৰ ৰঙৰ আচ্ছাদন। এই আবিৰৰ ৰঙৰ আচ্ছাদনৰ মাজত মই অন্য এটা দৃশ্য দেখুৱাবলৈ আজি প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'টো। আচলতে বস্তুটো বৰপেটাত সকলোৰে মুখে মুখে প্ৰায় জনপ্ৰিয়, যাৰ নামেই হৈছে বৰপেটাৰ ৰাঙাডিমা। ৰাঙাডিমাৰ লগতে আলু ভাজি আৰু পুৰি। বৰপেটালৈ আহিয়ে মই প্ৰায় শুনিবলৈ পাইছিলোঁ ৰাঙাডিমা, আলু ভাজিৰ পুৰিৰ কথা। সকলোৰ মুখে মুখে শুনিছিলোঁ ৰাঙাডিমা, আলু ভাজি পুৰিৰ সোৱাদৰ কথা। আৰু সেয়েহে মই এই ৰাঙাডিমা, আলু ভাজি পুৰিৰ সোৱাদ নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। কৈছিল বৰপেটাৰ ৰাঙাডিমা, আলু ভাজি পুৰিৰ সোৱাদ সুকীয়া। আৰু এই ৰাঙাডিমা, আলু ভাজি পুৰিৰ সুকীয়া সোৱাদ ল'বলৈ মই সোমালোগৈ এখন দোকানত। ময়ো এতিয়া আলু পুৰি খাম আৰু আলু পুৰি খাই খুব ভালে লাগিব। আলু আৰু পুৰি আৰু লগতে ৰঙা ডিম বুলি কয়, ৰঙা ডিম মানে ৰঙা ডিম, ৰঙা কণী, সেইটো খাই ভালে লাগিব, খুব মজা লাগিব। খাম এতিয়া আমি বৰপেটাৰ বিখ্যাত আলু ভাজি, পুৰি আৰু ৰঙা ডিম খাম এতিয়া। আলু ভাজি আৰু পুৰি আৰু কৈছোঁ। আৰু এয়া হৈছে ৰঙা ডিম, বিখ্যাত বৰপেটাৰ বিখ্যাত ৰঙা ডিম। এই ৰঙা ডিম কৰিলে এয়া হৈছে বৰপেটাৰ বিখ্যাত, এয়া য়েছ ৰঙা ডিমৰ